কবিতাৰ শিৰোনাম কৃষ্ণচূড়াৰ দেশত সোণাৰুৰ হালধীয়া হাঁহি। কবি জিতু কাঞ্চন, পাঠ ঋতুৰাজ। তাত সোণাৰুবোৰে হাঁহি থাকে, মেলি থাকে তাৰ হালধীয়া পাহি। সেয়া যেন কৃষ্ণচূড়াৰ দেশত সোণাৰুৰ হালধীয়া হাঁহি। তাত সোণাৰুবোৰে কথা পাতে গোপনে, নিবিড় মৰমৰে কৃষ্ণচূড়াৰ সৈতে সিহঁতে প্ৰণয়ৰ মেল পাতে। কবিৰ কবিতা সৃষ্টি হয় তাত, গীতিকাৰৰ গীতৰ কলিও ৰচনা হয় তাতে। সেয়া যে কৃষ্ণচূড়াৰ দেশ, তাত প্ৰেমৰ ফুল ফুলে ৰঙা নীলা হালধীয়া কত যে ৰং। প্ৰেমৰ নিচাত মাতাল হয় সুন্দৰৰ পূজাৰীসকল, হয় সেয়া যেন কৃষ্ণচূড়াৰ দেশত সোণাৰুৰ হালধীয়া হাঁহি।